আঘাত পালেই যে জীৱনটো হাৰি যোৱা সেইটো নহয়। আপুনি আঘাত পোৱা মানে ভাবি ল'ব পাৰে সেয়া ভগৱানৰ ডাঙৰ এটা আশীৰ্বাদ। সেই আশীৰ্বাদৰ পৰা অকল দুখক নহয়, যদি আপুনি সেই শিক্ষাটোক কামত লগাই আগুৱাই গৈ থাকে, তেনেহ'লে আপুনি নিজক জীৱনটোক লৈ এসময়ত এটা গৌৰৱবোধ কৰিবলৈ পাৰিব। আৰু ভাবি ল'ব, জীৱনটো সুন্দৰকৈ গঢ়ি তুলিবৰ বাবে এটা বিশাল আঘাতেই যথেষ্ট। আপুনি যিমান বেছি আশা কৰিব সিমান বেছি আঘাত পাব। সেইটোৱেই হৈছে প্ৰকৃতিৰ নিয়ম। অচিনাকি মানুহবোৰে কেতিয়াও বিশ্বাসঘাতকতা কৰিবলৈ নোৱাৰে। বিশ্বাসঘাতকতা তেওঁ কৰে যাক আপুনি বহুত বেছি বিশ্বাস কৰিছিল। নাও চাৰিওফালে পানী থাকে, কিন্তু নাও পানীত নুডুবে। যদি নাও ভিতৰত পানী সোমায় তেতিয়াহে ডুবি যাব। ঠিক তেনেদৰে মানুহৰ চাৰিওফালে যেতিয়া বেয়া মানুহবোৰ থাকে, তেতিয়া যিমানেই সমালোচনা কৰক ক্ষতি কৰিবলৈ নোৱাৰে। কিন্তু যেতিয়া বেয়া মানুহবোৰক আপুনি আপোনাৰ জীৱনত স্থান দিব, তেতিয়াই তেওঁ আপোনাক লাহে লাহে ধ্বংস কৰি দিব। জীৱনত এই তিনিটা বস্তু কেতিয়াও নাভাঙিব। 1 নম্বৰতে ট্ৰাষ্ট, 2 নম্বৰতে প্ৰমিছ আৰু 3 নম্বৰতে সঁচা ভাল পোৱাজনৰ হৃদয়। ক্ৰোধৰ অৱস্থাত ভ্ৰমৰ জন্ম হয় আৰু ভ্ৰমে বুদ্ধি নষ্ট কৰে। বুদ্ধি নষ্ট হ'লেই মানুহৰ পতন আৰম্ভ হয়। শান্ত মনে আপোনাৰ সকলো নিৰ্ণয় আপোনাক সঠিক পৰিণাম দিয়ে। মৌনতা সেইটোৱে যাত্ৰা হয় যিয়ে আমাৰ মনক অশান্তিৰ পৰা শান্তিলৈ, আন্ধাৰৰ পৰা পোহৰলৈ আৰু অজ্ঞানৰ পৰা জ্ঞানীলৈ লৈ যায়। সময়ৰ লগত নিজকে সলনি কৰক, নহ'লে সময় সলনি কৰক। পৰিস্থিতিক দোষাৰোপ কৰি নাথাকিব। যিকোনো অৱস্থাৰ মাত্ৰ আগবাঢ়িবলৈ শিকক। যেতিয়া আমাৰ মনে আনৰ কাৰণে ভাল ভাবিবলৈ আৰম্ভ কৰি দিয়ে, ঠিক সেই সময়তে শান্তি আমাৰ জীৱনত প্ৰৱেশ কৰি দিয়ে। সময়তকৈ আঘাত পোৱা বস্তুৱে নিজৰ মূল্য হেৰুৱাই দিয়ে আৰু সময়তকৈ পাছত পোৱা বস্তুৱে নিজৰ মহত্ব হেৰুৱাই দিয়ে। যেতিয়া মানুহৰ প্ৰয়োজন শেষ হয়, তেতিয়া তেওঁ আপোনাৰ সৈতে কথা পতা পদ্ধতিও সলনি হৈ যায়। সেইবোৰ মানুহৰ পৰা আঁতৰি আহক, যিবোৰ মানুহে কেৱল নিজৰ প্ৰয়োজনত আৰু নিজৰ নিসংগতাতহে মনত পেলায়, আৰু সেইবোৰ মানুহক কেতিয়াও আঁতৰি যাবলৈ নিদিব, যিবোৰ মানুহে আপোনাক কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিয়ে। জীৱনটো তেতিয়াই অন্ধকাৰ হৈ পৰে যেতিয়া আপোন মানুহবোৰ ভিৰৰ মাজত হেৰাই যায় আৰু অচিনাকিৰ দৰে ব্যৱহাৰ কৰে। দেখিব পোৱা নোপোৱাৰ পৰশত পূৰ্ণ কৰিব জীৱনে। দুভৰি নিতিতাকৈ আপুনি হয়তো এখন সাগৰ পাৰ হ'ব পাৰিব, কিন্তু দুচকু নিতিতাকৈ আপুনি আপোনাৰ জীৱনটো পাৰ কৰা অসম্ভৱ। কষ্টই মানুহক আঘাত কৰে, কষ্টই মানুহক পৰিৱৰ্তন কৰে, কষ্টই মানুহক কন্দুৱায় আৰু এই কষ্টই এদিন মানুহক বহুত শক্তিশালী বনায়। যিয়ে আপোনাক হিংসা কৰে তেওঁৰ সন্মুখত এনে কৰক। 1 নম্বৰতে যি আপোনাক হিংসা কৰে তেওঁক কাৰণে ভগৱানক প্ৰাৰ্থনা কৰক। দ্বিতীয়তে সমাজত তেওঁক প্ৰশংসা কৰক, নহ'লে তেওঁক সন্মান কৰক। দেখিব তেওঁক হিংসাৰ পৰিৱৰ্তে আপোনাক ভাল পাবলৈ আৰম্ভ কৰিছে। আত্মসন্মানৰ কাৰণে কেতিয়াবা কেতিয়াবা কষ্ট পোৱাটো ভাল, কিয়নো কষ্টই মানুহক পৰিৱৰ্তন কৰিবলৈ বাধ্য কৰায়, লগতে শক্তিশালী কৰি তোলে। কষ্ট দিছা, দি যোৱা, ঘৃণা কৰিছা, কৰি যোৱা। এটা কথা মনত ৰাখিবা, জীৱনটো কিন্তু সৰু নহয়। যি ধৰণৰ কষ্ট তুমি আমাক দিছা, সেই কষ্ট তোমাকো এদিন আনে দিব। হাঁহিৰ পিছত লুকাই থকা কষ্টবোৰ বুজি পোৱা ক্ষমতা সকলোৰে নাথাকে। কষ্ট পোৱা পাছতো প্ৰতিবাদ নকৰি মনে মনে থকা জন দুৰ্বল ভাবিবলৈ নালাগে। সেইটো তেওঁৰ পৰম্পৰা শিক্ষা আছে, আৰু এটা ভাল শিক্ষা পৰিচয় হয়। যিজনে আপোনাক অৱহেলিত কৰিছে তেওঁক ধন্যবাদ দি তাৰ পৰা আহক, কাৰণ তেওঁ অৱহেলিত কৰাৰ কাৰণে আপোনাৰ জীৱনত উন্নতি হ'ব, লগতে অৱহেলিত হেৰুৱাৰ কাৰণে আপুনিও বহুতো কথা শিকিবলৈ পাৰিব। গোটেই জীৱনটো পৰিশ্ৰম কৰিলেও এজন ব্যক্তি কেতিয়াও ধনী হ'বলৈ নোৱাৰে, যদিহে
পত্নীয়ে এই কামকেইটা কৰি থাকে। 1 নম্বৰতে পত্নীয়ে তৃতীয় ব্যক্তিৰ মতে সংসাৰখন পৰিচালনা কৰিলে। দ্বিতীয়তে স্বামী উপাৰ্জনত পত্নীয়ে অসন্তুষ্ট প্ৰকাশ কৰি দিলে। লক্ষী ছোৱালী 5টা গুণ হৈছে 1 নম্বৰত খং বেছি কৰে, কিয়নো তেওঁলোক সঁচা মনৰ মিছা সহ্য কৰিবলৈ নোৱাৰে। দ্বিতীয়তে অলপতে অন্তৰত দুখ পায়। তৃতীয়তে মুখে মুখে সঠিক প্ৰশ্ন উত্তৰ দিব জানে। 4 নম্বৰত খঙৰ সময়ত কাক কেনেকৈ কথা ক'ব লাগে তাক জানে, লগতে পৰিস্থিতিৰ লগত মিলি চলিবলৈ পাৰে। 5 নম্বৰত যদিও খঙতে কাৰোবাক কিবা ক'লেও পিছত দুখ পায়, নিজৰ অন্তৰতে তেনেকৈ কিয় ক'লোঁ মই ভাবি থাকে। জীৱনত যদি কেতিয়াবা বেয়া দিনৰ লগত যুদ্ধ কৰিবলগীয়া হয়, তেনেহ'লে হতাশ নহ'ব। মনত ৰাখিব, আপোনাক বেলেগে কি ভাবে সেইটো গুৰুত্বপূৰ্ণ নহয়, আপুনি নিজকে কি ভাবে সেইটোহে গুৰুত্ব দিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।